নমস্কাৰ। আজি আমি কথা পাতিম অসমৰ প্ৰথমগৰাকী অলিম্পিক মেডেলিষ্ট লাভলিনা বৰগোহাঁইৰ বিষয়ে। 1997 চনৰ 2 অক্টোবৰ গোলাঘাট জিলাত জন্মগ্ৰহণ কৰা লাভলিনা প্ৰথমে ৱেলটাৰৱেট শাখাত খেলিছিল, পিছলৈ মিডলৱেট শাখালৈ আগবাঢ়ে। 2020 চনৰ টকিঅ' অলিম্পিকত তেওঁ ব্ৰঞ্জ পদক জয় কৰি ইতিহাস সৃষ্টি কৰে। এই কৃতিত্বৰ জৰিয়তে তেওঁ অলিম্পিকত পদক জয় কৰা ভাৰতৰ মাত্ৰ তৃতীয়গৰাকী বক্সাৰ হয়। ইয়াৰ উপৰি IBA মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত তেওঁ এটা সোণ, দুটা ব্ৰঞ্জ পদক লাভ কৰিছে। 2026 চনৰ কমনৱেলথ গেমছৰ ৰূপৰ পদক আৰু 2018 আৰু 2019 চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপতো ব্ৰঞ্জ পদক লাভ কৰি ভাৰত আৰু অসমক বিশ্ব মঞ্চত গৌৰৱান্বিত কৰিছে। লাভলিনা বৰগোহাঁই কেৱল এগৰাকী খেলুৱৈয়ে নহয়, তেওঁ অধ্যক্ষই সাহস আৰু সপোন পূৰণৰ এক জীৱন্ত উদাহৰণ। লাভলিনা বৰগোহাঁইৰ জীৱনে আমাক এটা ডাঙৰ শিক্ষা দিয়ে। পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, যদি সপোন, সাহস আৰু অধ্যক্ষ থাকে তেন্তে সফলতা নিশ্চিত।